4-5টা ক্লাছ কৰি ছুটিৰ পাছত আকৌ ইহঁতক নাচ শিকোৱা কম কষ্টৰ কাম নহয় দেই। মানে ভাগৰে যুগৰে একেটা কামকে বাৰে বাৰে কৰিব লগা হৈছে। একেটা ষ্টেপকে বাৰে বাৰে দেখুৱাওঁ, বাৰে বাৰে ভুল কৰে, আকৌ নাচি দিব লগা হয়। মানিছোঁ কিন্তু নিজকে, মানে নিজৰ ধৈৰ্য শক্তিক নিজেই মানিছোঁ। কেৱল ময়ে নহয় দেই, চব টিচাৰে উঠি পৰি লাগিছে এইকেইদিন। আচলতে আমাৰ স্কুলত ৰং বসন্ত উৎসৱ পাতিছে 9 তাৰিখে। সেইদিনা নাচিবৰ বাবে প্ৰত্যেকটো ক্লাছৰ পৰা একোটা ডান্সৰ গ্ৰুপ ওলাইছে আৰু সেই ডান্সৰ গ্ৰুপটোক চোৱাৰ দায়িত্ব আমাৰ। সেইকাৰণে ভাগৰে যুগৰে লঘোণে ভোগে লাগি গৈছে চবেই। আৰু বিহু বুলি ক'লে এনেও ৰৈ থাকিব নোৱাৰি। আমি টিচাৰবিলাকো থাকি যোৱা নাই দেই, আমাৰো ডান্সৰ গ্ৰুপ এটা ওলাইছোঁ। এয়া আমাৰ ডান্সৰ গ্ৰুপটোৰ অকণমান প্ৰেক্টিছ কৰাৰ মুহূৰ্ত। এইটো ভিডিঅ' অৱশ্যে কালিৰে হয়, আজি কৰিবলৈ সময় নহ'ল কাৰণে আগৰটোকে লগাই দিলোঁ। এতিয়া ইয়াত মই কোনজনী আপোনালোকে চিনি পাইছেনে নাই পোৱা জনাবচোন। যদি পাইছে কমেণ্টত লিখিব দেই, মই চাম মানে আপোনালোকে মোক চিনি পায় নে নাপায়। নাচি থকা ভিডিঅ'টোৰ কথাহে কৈছোঁ আকৌ দেই, তাত মই কোনজনী সেইটো চিনি পালেহে কমেণ্টত লিখিব। বাকী এই যে য'ৰ ত'ৰ পৰা অকণমানকৈ ক্লিপ আনি লগাই আছোঁ, এতিয়া দি থোৱাটো এইবোৰ হেড নচাৰ মাজতে ভৰাই দিছোঁ। এইটো আচলতে স্কুল ছুটি হোৱাৰ পাছত ষ্টুডেণ্টক প্ৰেক্টিছ কৰাই নিজেও প্ৰেক্টিছ কৰি নাচি ভাগৰি জুগৰি বজাৰলৈ লগৰজনীৰ লগত ওলাই আহিছিলোঁ। তাইৰ কিবা এটা কিনিব লগা আছিলে আৰু ঘূৰি আহোঁ মানে আন্ধাৰেই হ'ল। মোৰ এই বিশাল আৰু চিটি কাৰ্টত সোমালে কেতিয়ানো আন্ধাৰ হয় গমেই নাপাওঁ। ভিতৰত ইমান পোহৰ হৈ থাকে, ইটো সিটো বস্তু চাওঁতে চাওঁতে গধূলিয়ে হৈ যায়। আৰু আজি অৱশ্যে আমি যাওঁতেই দেৰিকৈ গৈছোঁ। এনেকৈ আৰু ইফালে সিফালে ঘূৰি পকি ইটো সিটো বস্তু চালোঁ, 2-এটা কিনিলোঁ, তাৰপিছত ঘৰলৈ আহিয়ে দিলোঁ। আৰু আহি থাকোঁতে বাটতে এইফালে চকিডিঙিত দেখিলোঁ বিহু হৈ আছে, প্ৰগ্ৰেম চলি আছে, জেং বিহু হৈ আছে নেকি। জুমি চালোঁ আৰু বাটতে চব্জি দোকান পাই তাৰ পৰাই কেইটামান চব্জি কিনি লৈ আহিলোঁ। ইমানেই আৰু ব্লগটো। বাই বাই।